Find the ground. Oh, 6 of them. Hey guys, welcome back to my channel. আৰু মই সন্তোষ স্বাগতম জনালো এটা নতুন ভিডিওলৈ। আৰু গাইস আজি 30 তাৰিখ আৰু যোৱাকালি আপোনালোকে গম পাই চাগে IPL ফাইনেল আছিল তো CSK জিকিলে। Never bet against MS Dhoni and CSK. তো মোৰ কাৰণে বহুত বেছি ভাল লাগিছে কাৰণ মই CSK ৰ ফ্যান হয়। তো মই আৰু সঞ্জীৱ গৈ আছো বাদলিপাৰ ফালে ফুৰিবলৈ গৈ আছো। তো আজিৰ ভিডিওটো সকলোৱে চাই থাকিব আৰু ভাল লাগিলে লাইক কমেন্ট শেয়াৰ কৰি দিব। আৰু এইকেইদিন মানে ভিডিও কন্টিনিউ বনাব পৰা নাই, এক্সাম চলি আছে সেইকাৰণে ভিডিও নাই বনোৱা। তো এক্সামটো শেষ হ'বলৈ দিয়ক, তাৰ পাছত ভিডিও বনাম। আৰু গাইস কথা এটা আছিল, এই ইনষ্টাগ্ৰামত মানে কোনোবাই মোক মেছেজ কৰি আছে বহুত বেছি। হাই হাই মোৰ ফটো লগাই দিছে কিবা পোৱালি এনেকৈ আৰু কিবা এটা নাম আছিলে, মই স্ক্ৰীনশ্বট দি দিম চাব আপোনালোকে। সেইটো মানে মোক বহুত মেছেজ কৰি আছে, কল কৰি আছে, ডিষ্টাৰ্ব দি আছে। তো সেইটোৱে আপোনালোকে ফলো নকৰিব, মই হয় বুলি ফলো নকৰিব। মই স্ক্ৰীনশ্বট দি দিম একাউণ্টটো, ফলো নকৰিব সেই একাউণ্টটো। আৰু যিমান পাৰে সেইটো ৰিপৰ্ট মাৰিবচোন। মানে এনেকুৱাই মানে মোৰ ফটোত DP লগাই দিছে। তো একো নাই, DP লগালে ভালেই, কিন্তু মানে মোকে মেছেজ কৰি পেলাই মানে ইমান কি কম আৰু ভাল লগা নাই। মানে ইমান মেছেজ কৰিলে, কল কৰিছে, মেছেজ কৰিছে। মই অনলাইন থাকিলে কল আহি আছে ইনষ্টাগ্ৰামত, ভিডিঅ' কল কৰি দিছে, অডিঅ' কল কৰি দিছে। তো আপোনালোকে ৰিপৰ্ট মাৰিবচোন। আৰু আমি এতিয়া যাওঁ বাদলিপাৰ যাওঁ, তাৰ পাছত লগ পাম। তো আজিৰ ভিডিঅ'টো সকলোৱে চাই থাকিব আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু নতুনকৈ আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। অকমান মাজতা ইমান আৰু হৈ যাব মাজত কওঁতে গ'লে মোক গাড়ী মাৰি উৰাই পেলাই গুচি যাওঁতে গমেই নাপাওঁ। আৰু গাইছ মই এতিয়া বাইকটো লওঁ আৰু যাওঁ। এতিয়া একেবাৰে বাদলিপাৰ পালে লগ পাম। ভিডিঅ'টো চাই থাকিব সকলো। আৰু গাইছ আমি এতিয়া মটো ব্লগ কৰিবলৈ চেষ্টা কৰি আছো। চাওক কেমেৰামেন সঞ্জীৱ। और अभी तो रुको, क्लाइमैक्स अभी बाकी है। তো আমি এতিয়া গৈ আছো আৰু এই কেমেৰা কৰি আছে। कौन है ये लोग, कहाँ से आते हैं? তো এইটো চাওক, ভালকৈ তো কৰিব ভিডিঅ' কৰিব পৰা নাই, মানে এনে মটো ব্লগ কৰিব নাজানোৱেই। আৰু আজি ফাৰ্ষ্ট টাইম এনে কৰি চাইছোঁ। হেভি কেমেৰামেন। আৰু গাইছ আমি এতিয়া বাদলিপাৰ বাগান পাই গ'লোঁ। সেইটো চাওক, আমি মানে হাইৱে হৈ যোৱা নাই, এই আমি মানে একেবাৰে বাগান ভিতৰ ৰাস্তা, বাগানত এতিয়া আছে ভিতৰীয়া ৰাস্তা, এইফালেদিয়ে গৈ আছোঁ। মানে হাইৱে হৈ নাযাওঁ, দেৰি হ'ব, সেইকাৰণে এইফালেদি যাওঁ, সোনকালে পাই যাম। আৰু এইটো চাওক বাদলিপাৰ বাগান। হল নাই আৰু গাইছ আমি পইচা खत्म, बाय बाय, टाटा, गुड बाय, गया। পইচা ওলাম এতিয়া। পইচাটো ওলাম বেংকিং বেলেঞ্চ ইনকুৱাৰী ন। এবাৰ ফোন কৰ, সিক্ৰেট নাম্বাৰ আছে, ফোন কৰ।
মানে গ'লে মানে সময়মতে কামটো নহয় আপোনালোকে জানেই চাগে আমি গ'লোঁ তাৰপাছত এই পইচা ওলোৱা মানে ফৰ্মটো পূৰালোঁ আৰু দিলোঁ তাৰপাছত কৈছে মানে পইচা ওলাব নোৱাৰি কিবা হৈছে ক'লে কি হৈছে ক'লে কি কৈছে KYC লাগি গৈছে KYC লাগি গৈছে কৈছে আৰু আমি এইকেইদিনৰ আগতে মানে KYC ফৰ্ম জমা দিছিলোঁ চব ঠিক কৰিছিলোঁ তাৰপাছত আকৌ এনেকুৱা হৈ গৈছে তো কেনেকুৱা লাগিব মনটো তো সেইটোৱে আমি তাৰপাছত ক'লে 100 টকা পইচা জমা কৰিব লাগিব তাৰপাছত আকৌ এই KYC ফৰ্মটো পূৰাব লাগিব আৰু ডকুমেণ্টছবিলাক জমা দিব লাগিব তাৰপাছত আমি ঘৰৰ পৰা ডকুমেণ্টছ অনা নাছিলোঁ সেইকাৰণে মানে ঘৰত ফোন কৰিলোঁ হোৱাটছআপত দিবলৈ কিন্তু ঘৰত মানুহ নাই মানে ফোন কৰিছিলোঁ কলেজ গৈছিলে ভাইটি সেইকাৰণে তো আমি আকৌ মানে ঘৰ গ'লোঁ ঘৰৰ পৰা আধাৰ কাৰ্ড আৰু সব ডকুমেণ্টছ লৈ আহিলোঁ তাৰপাছত আকৌ মানে বেংকৰ ওচৰতে মানে এটা মিনি ATM আছে তাতে মানে আমি আধাৰ কাৰ্ড লিংক আছে বেংক পাছবুকৰ লগত সেইকাৰণে ভাবিলোঁ তাৰ পৰাই পইচা ওলাই লওঁ তো তাত গৈ পেলাই ওলালোঁ পইচাটো ওলাই গ'ল সেইটো আমি ভাবিছোঁ ইমিডিয়েটলি 1 সেকেন্ডত ওলাই গ'ল মানে ইমান সোনকালে তাৰ পৰা পইচা ওলাই ল'লোঁ আৰু বেংকত কি এনেকুৱা প্ৰব্লেম হৈছে যে মানে পইচা দিব পৰা নাছিলে কৈছে জমা কৰিব লাগিব বেংকৰ কিবা প্ৰব্লেম থাকিলেতো তাতো পইচা ওলাব নোৱাৰিলোহেঁতেন ন তো এইটোৱে মানে আজি মানে বেংকত বহুত বেয়া এক্সপিৰিয়েঞ্চ হ'ল ভবাই নাছিলোঁ এনেকুৱা হ'ব বুলি মানে ইণ্ডিয়ান বেংক আমাৰ বাদলিপাৰ শাখাৰ হয় বাদলিপাৰত আছে ইণ্ডিয়ান বেংক ৰঙামাটি ব্ৰাঞ্চৰ তো ইমান মানে প্ৰব্লেম হৈ যায় বেংক আহিলে গোটেই দিনটো এতিয়া সময় 3টা বাজি গ'ল আমি ঘৰ দুবাৰ হাফ ডাউন কৰিলোঁ ঘৰৰ পৰা আহিলোঁ তাৰপাছত আকৌ ঘৰ গ'লোঁ আৰু গাইছ এইটোৱে আজিৰ ভিডিঅ'টো মানে ভালকৈ কৰিবই নোৱাৰিলোঁ মানে বেংক গৈ পেলাই একদম মোৰ গৰম হৈ গ'ল মানে এনেও গৰম ইমান তো সেইকাৰণে ভিডিঅ' ভালকৈ কৰিব নোৱাৰিলোঁ বেয়া চেয়া নাপাব আৰু এই ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু নতুনকৈ আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ ইমানেই লগ পাম নতুন এটা ভিডিঅ'ত তেতিয়ালৈ বাই বাই আৰু ইনষ্টাগ্ৰামৰ কথাটো কৈছিলোঁ আপোনালোকে প্লিজ ৰিপৰ্ট মাৰি দিব আৰু ব্লক কৰি দিব আইডিটো সেইটো মোৰ নহয় সেইটো ফেক আইডি হয় কোনোবা খুলিছে এনে ফলোৱাৰ্ছ বঢ়াবলৈ থাকে তো হ'ব আৰু লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈ বাই বাই চাই থাকিব